বৰ্তমান শিৱসাগৰ পৌৰসভা ব্যস্ত কোন পৌৰপতি হ'ব কোন পৌৰপতি নহ'ব কাক পৌৰপতি ভাঙিব কাক পৌৰপতি পাতিব তাক লৈ পৌৰসভাৰ এইখিনি সময়ত সময় নাই ৰাইজৰ দুৰ্দশাৰ বিষয়ে চিন্তা কৰাৰ। আজি কিছুদিনৰ আগতে শিৱসাগৰ পুখুৰীৰ পাৰত অনেক থলুৱা অসমীয়া যুৱক যুৱতীয়ে বিভিন্ন ধৰণৰ সৰু সৰু ষ্টল লগাই কোনোবাই পকৰি বিকিছে কোনোবাই চৰবত বিকিছে কোনোবাই ম'ম' বিকিছে তেখেতলোকে বহি নিজৰ জীৱনৰ প্ৰথম ব্যৱসায় আৰম্ভ কৰাবলৈ চেষ্টা কৰিছিলে। সেইখিনি সময়ত পৌৰসভাই অতি নিৰ্দয়ভাৱে সেই যুৱক যুৱতীসকলক সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলক তাৰ পৰা জোৰ কৰি উঠাই দিয়া হ'ল। যিসকলে বহু গাঁঠিৰ ধন ভাঙি পেলাই তেখেতলোকে এখন সৰু সৰু ষ্টল বনাইছিলে এই ষ্টলবোৰ তাৰ পৰা এদিনৰ ভিতৰত উঠাই নিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ল। কিন্তু সেই পৌৰসভাই সেই পদপথসমূহ নেদেখে যি পদপথসমূহ প্ৰকৃততে মানুহে খোজ কঢ়াৰ বাবে নাগৰিকে খোজ কঢ়াৰ বাবে নিৰ্মাণ কৰা হৈছিল। কিন্তু শিৱসাগৰ পৌৰসভাৰ এলেকাধীন ব্যস্ততাপূৰ্ণ এলেকা ষ্টেচন চাৰিয়ে কওক ASTC ওচৰতে কওক সকলো পদপথ কিন্তু বৰ্তমান ব্যৱসায়ীসকলৰ কবলত। সেয়া কোনো পধ্যে জনসাধাৰণে বা পৌৰ কৰদাতাই তাত খোজ কঢ়াৰ ব্যৱস্থা তাত নাই। এইখিনি আমাৰ প্ৰশ্ন হৈছে যদি পৌৰসভাই পুখুৰীৰ পাৰত থৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰিব পাৰে পুখুৰীৰ পাৰত ব্যৱসায় কৰাৰ কাৰণে তেতিয়াহ'লে সেই পদপথত অধিকাৰ কৰিবলৈ নিজৰ একচ্ছত্ৰ সম্ৰাটৰ নিচিনা ব্যৱহাৰ কৰিবলৈ যিসকলে ব্যৱসায় কৰি আছে তেখেতলোকৰ পৌৰসভাই কেতিয়া উচ্ছেদ কৰিব সেয়া আমাৰ প্ৰশ্ন। স্থায়ীভাৱে তেখেতলোকে সম্পূৰ্ণ স্থায়ীভাৱে তেখেতলোকৰ ডাঙৰ ডাঙৰ দোকান আছে কিন্তু দোকানে তেখেতলোকক নোজোৰে। তেখেতলোকে পদপথ এনক্ৰ'চ কৰি পেলাই তেখেতলোকে নিজৰ ব্যৱসায় চলাই আছে। কোনোবাই ইটাত হৈছে কোনোবাই বালিত হৈছে কোনোবাই হাৰ্ডৱেৰ সামগ্ৰীত হৈছে আৰু সেইদৰে তেখেতলোকে ব্যৱসায় চলাই আছে। নিশ্চয় কিবা থাকিব লাগিব। যেতিয়া পৌৰসভাই পুখুৰীৰ পাৰত থকা এখন সৰু কাপোৰৰ দোকান দুডাল PVC পাইপে নিৰ্মাণ কৰি পেলাই আলনা নিৰ্মাণ কৰি তাত ব্যৱসায় কৰি থকা যেতিয়া 10টা 15টা টি-চাৰ্ট পৌৰসভাই দেখা পায় তেনেহ'লে সেই ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলক কিয় পৌৰসভাই দেখা নাপাব? আমাৰ প্ৰশ্ন হ'ল যে এই ব্যৱসায়ীসকলে কেতিয়াও উচ্ছেদ কৰি পেলাই পৌৰ কৰদাতা ৰাইজক এই পদপথবোৰ খোজ কাঢ়িবৰ কাৰণে মুকলি কৰি দিব। শিৱসাগৰ পৌৰসভাৰ এতিয়া তেওঁলোকৰ পৌৰ সদস্যসকলৰ মাজত ক্ষমতাৰ যুঁজ চলি আছে। ক্ষমতাৰ টনাৰ জোৰা পৌৰপতি নিৰ্বাচন হ'ল, তাৰপাছত 6 মাহ আছে। এতিয়া উপ পৌৰপতিৰ চকীখনৰ কাৰণে এতিয়া টনাৰ জোৰা হৈছে। তেনেকুৱা অৱস্থাত পৌৰসভাৰ মই বৰ্তমান পৌৰপতি মহোদয়াগৰাকী আৰু পৌৰ সদস্যসকলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে শিৱসাগৰ নগৰখন অতি সৰু নগৰ। শিৱসাগৰ নগৰখন অতি সৰু নগৰ। এই নগৰখনৰ শিৱসাগৰ দলমুখ চাৰিআলি যিটো ফুটপাথকেইটা আছে এই ফুটপাথৰ চাৰিওফালে ফুটপাথসমূহ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে দখল কৰিছে। যিসকল অনা অসমীয়া পুঁজিপতি ব্যৱসায়ী ডাঙৰ ডাঙৰ ব্যৱসায়ী তেওঁলোকে সেই ফুটপাথবিলাকৰ ওপৰত তেওঁলোকৰ খাদ্য বস্তুবিলাক তেওঁলোকৰ বিক্ৰী কৰা বস্তুবিলাক তেওঁলোকে ৰাখি থৈছে আৰু ৰাইজে তাত ফুটপাথ ব্যৱহাৰ কৰিব নোৱাৰে। সেইটো সময়ত ফুটপাথ ৰাইজে ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু এটা কথা দেখা গৈছে যে ফুটপাথসমূহ ৰাইজে ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু তাৰ তুলনাত দেখা গৈছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ ব্যৱসায়ী আছে তেওঁলোকক এই ৰাস্তাৰ কাষত থাকি জীৱন নিৰ্বাহ কৰিছে। তেওঁলোকক তাৰ পৰা তুলি পেলাই তেওঁলোকক সংস্থাপনৰ বিপৰীতে তেওঁলোকক এমুঠি খাবলৈ তেওঁলোকক নোহোৱা কৰিছে। কিন্তু তাৰ বিপৰীতে পৌৰসভাই কিন্তু বহিৰাগত যিসকল পুঁজিপতি ব্যৱসায়ী শিৱসাগৰ নগৰত আছে তেওঁলোকক কিন্তু এই ফুটপাথসমূহৰ পৰা উচ্ছেদ কৰিব পৰা নাই। তেওঁলোকৰ টকা আছে ক্ষমতা আছে তেওঁলোকক পৰা নাই। কিন্তু আমাৰ অসমীয়া ল'ৰা সৰু সৰু ল'ৰা কিছুমানে তিনিআলি চাৰিআলিয়ে কাষত বৰপুখুৰী পাৰত বিভিন্ন জেগাত সৰু সৰু ষ্টল কৰি পেলাই চাহৰ দোকান কিবা কিবি কৰিছে। তেওঁলোকক উচ্ছেদ কৰি পেলাই বীৰত্ব প্ৰদৰ্শন কৰিছে। সেয়ে শিৱসাগৰ পৌৰসভাক আমি জনাইছোঁ অনতি বিলম্বে শিৱসাগৰ পৌৰসভাই এই ফুটপাথসমূহ এই অনা অসমীয়া পুঁজিপতি ব্যৱসায়ী শ্ৰেণীৰ পৰা উচ্ছেদ কৰি জনসাধাৰণক অহা যোৱা কৰিবলৈ সুচল কৰি দিয়ক। আৰু নহ'লে তেওঁলোকৰ ৰাইজে যিহেতু ৰাস্তা ব্যৱহাৰ কৰিব লগা হৈছে ফুটপাথ নাপায় তেতিয়া কি হৈছে যে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হৈছে।